গুড ইভিনিং বন্ধু বান্ধৱীসকল। মই আজি সন্ধিয়া খাবলৈ এটা সৰু নাস্তা বনাইছোঁ। এইটো মই ঘৰতে বনাইছোঁ। এইখিনি পাচলি, ইয়াতে ধনিয়া, নহৰু, বগা তিল আৰু চব গুটি আছিল। তাত গৰম তেল অকণমান দি লৈছোঁ, দি লৈ এইখিনি সানি লৈছোঁ। ইয়াতে চব্জি দিছোঁ, আলু দিছোঁ, গাজৰ দিছোঁ, কবি দিছোঁ, পিঁয়াজ দিছোঁ, ধনিয়া পাত দিছোঁ। এই গোটেইখিনি সানি লৈছোঁ। সানি লৈ পেলাই ইয়াতে গোটেইখিনি সানি ল'ম। মোৰ যদি ফেচবুক পেজখন চাই আছে, ফেচবুক পেজখন ফ'ল' কৰি দিব, আৰু ইউটিউব চেনেলটোত চাই আছে যদি ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সকলোৱে। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। এয়া আটা দিছোঁ 2 চামুচ আৰু 1 চামুচ বেচন দিম, 1 চামুচ চুজি দিম। দি এইখিনি ভালদৰে সানি ল'ম। মোৰ ফেচবুক পেজ আৰু ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। এতিয়া এইখিনি গোটেইখিনি সানি ল'ম। মই ইয়াতে নিমখ দিছোঁ, এই চব্জিৰ পানীখিনি দিয়ে সানি ল'ম। দৈও দিছোঁ। এইখিনি মই ইমান পানী নিদিওঁ, এনেই সানি ল'ম। সানি লৈ পেলাই এতিয়া যিখিনি পানী লাগিব সিমানখিনি পানী পিছত মই দি ল'ম। এইখিনি পানী মই আৰু দিছোঁ। এইটো বেছি পাতল কৰিব নালাগে, অকণমান ডাঠ কৰি ৰাখিব লাগে। সানি এনেকৈ ভালদৰে মোহাৰি সানি ল'ম। এতিয়া থৈ দিলোঁ সানি পেলাই। এইটো কেৰাহী পাতি ইয়াতে জিৰা, বগা তিল আৰু সৰিয়হ কেইটামান ফুটাই দিছোঁ। এইখিনি ফুটি যোৱাত ইয়াতে মিশ্ৰণটো আধাখিনি মই দি দিম, গোটেইখিনি নিদিওঁ, অকণমান মই ৰাখিও ল'ম। এনেকৈ দি দিছোঁ। এইটো কেৰাহীটো অলপ বহল হ'লে ভাল হয়। মোৰ এইটো বেছি বহল কেৰাহী নাছিলে, সেইকাৰণে এইটোতে দিছোঁ। টাৱাৰ নিচিনা হ'লে ভাল হয়। ইয়াতে দি এইখিনি অকণমান ডাঠ হোৱালৈকে থৈ দিম। ইয়াতে চীজ লৈছোঁ মই, চীজটো অকণমান ৰুকি লৈছোঁ। সেইটো ডাঠ হোৱাত অকণমান ওপৰত চীজ দি দিছোঁ। এতিয়া চব্জিৰ অভাৱ নাই। এতিয়া বহুত কিবা কিবি চব্জি ওলাই বজাৰত। এই চব্জিবিলাক মিক্স দি এনেকৈ বনাই খাই চাবচোন চাহৰ লগত, বহুত সদায়। আৰু ল'ৰা ছোৱালীও খাবলৈ ভাল পায়। আৰু লগতে চব্জি নাখালে ল'ৰা ছোৱালীৰ ইয়াতে চব্জিটোও খোৱা যায় ইয়াৰে লগত। এনেকৈ দিলে চব্জিটোও খায় সিহঁতে। লুটাই দিছোঁ, লুটাই দি এইটো মোৰ হৈছে মোটামুটি। এতিয়া গধূলি চাহৰ লগত জুতি ল'ম। এইটো ভিডিঅ'টো মোৰ আচলতে কালিৰে আছিল। মোৰ দিয়াতে আজি দেৰি হ'ল, আজিহে দিলোঁ মই। কালি সন্ধিয়াৰে ভিডিঅ' আছিল। ৰাতিপুৱাও আপোনালোকে ইচ্ছা কৰি বনাই খাব পাৰে। ল'ৰা ছোৱালীক টিফিনতো দিব পাৰে। টিফিনত দিবলৈ বহুত সুবিধা হয়। এনেকৈ কাটি টিফিনতো দিব পাৰে। গধূলি লাল চাহৰ লগত, গৰম গৰম লাল চাহৰ লগত ঠাণ্ডাৰ দিনত খাবলৈ বহুত টেষ্টি হয়। জলকীয়াও দিব পাৰে। মই আচলতে জলকীয়া দিয়া নহ'ল। এয়া চচৰ লগত দিছোঁ ল'ৰা দুটাক খাবলৈ, চাহ আৰু চচ দি পেলাই। ভিডিঅ'টো যদি চাই ভাল লাগিছে শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট এটা কৰি দিব। থেংক ইউ।